আপুনি যিটো স্থানত উপস্থিত হ'ব বিচাৰে এদিনাখন তাত উপস্থিত হ'বই। মনত এই বিশ্বাস দৃঢ়ভাৱে গাঁঠি লওক। আপুনি আপোনাৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি ল'ব লাগিব আৰু পৰিকল্পনা কৰিব লাগিব সেই লক্ষ্যত উপনীত হ'বলৈ। তাৰ বাবে আপুনি প্ৰথমে মানসিকভাৱে সাজু হ'ব লাগিব। তাৰ পাছত যাৱতীয় দক্ষতা অৰ্জনৰ বাবে অনুশীলন কৰিব লাগিব। আপুনি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। সাফল্যৰ শীৰ্ষবিন্দু স্পৰ্শ নকৰালৈকে ক্ষান্ত নোহোৱাৰ পণ কৰিব লাগিব। আপুনি লাভ কৰিব লাগিব সঠিক চিন্তা, সঠিক কৰ্মপন্থা, নিৰ্মল মন, সুস্বাস্থ্য, প্ৰয়োজনীয় ধন সম্পদ, বন্ধুত্ব আৰু মৰম চেনেহ। এই সকলোবোৰ অৰ্জন কৰিব পৰা অথবা নোৱাৰাটো নিৰ্ভৰ কৰে আপোনাৰ ওপৰত। আপুনি হয়তো ক'ব যে ইয়াৰ ভালেখিনি নিৰ্ভৰ কৰে সুযোগ, সুবিধা, ভাগ্য আৰু সঞ্চয়ৰ ওপৰত। এতিয়া আপুনি হয়তো উদাহৰণ দি ক'ব, সেই মানুহজনক চাওক, তেওঁনো জীৱনত কিটো পৰিশ্ৰম কৰিছে, অথচ চাওক তেওঁ কেনে সুখী সন্তোষী দিন কটাইছে। অলপমান ৰ'ব, আপুনি বাৰু এবাৰ ভাবি চাইছেনে মানুহজন বাৰু সঁচাকৈয়ে সুখীনে? তেওঁৰ জীৱন যাত্ৰা বাৰু সঁচাকৈয়ে সৎনে? তেওঁৰ বেংকত বহু টকা আছে, ইমানবোৰ টকা তেওঁ ক'ত পালে? দুৰ্নীতি কৰি? তেওঁৰ জীৱনৰ মাধুৰ্যনো কি সেই কথা জানেনে? তেওঁৰ জীৱনত বাৰু কিবা ভাল আদৰ্শ আছেনে? নিজৰ কামৰ অন্তত তেওঁ বাৰু নিজৰ কামৰ মূল্যায়ন কৰেনে? এইবোৰ যদি তেওঁ নকৰাকৈ থাকে তেনেহ'লে তেওঁ অৱশ্যেই প্ৰকৃত সাফল্যৰ পৰা বহু নিলগত। দৰাচলতে তেওঁ হ'ল নিদাৰুণ অসাফল্যৰ প্ৰতীক। অৱশ্যে এই কথাও ঠিক যে এজন সৎ মানুহক কোনেও দমাই ৰাখিব নোৱাৰে। এনেধৰণৰ মানুহে নানা ধৰণৰ ভীতি আৰু অসুবিধাৰ মুখামুখি হ'ব লগা হয়। কিন্তু তেওঁ তেনে ভীতিৰ মুখামুখি হ'বলৈ মুঠেও ভয় নকৰে, কাৰণ তেওঁ নিজকে চিনি পায়। তেওঁ কেতিয়াও এনেধৰণে নকয়, ভাগ্যত যি আছে তাকেই হ'ব। তাৰ সলনি তেওঁ কয়, মই মোৰ সাফল্যৰ বাট নিজেই উলিয়াই ল'ব লাগিব। এনে মানসিকতাৰ ফলত তেওঁ কেতিয়াও কিবা এটা অলৌকিক ঘটনা ঘটালৈ ৰৈ নাথাকে। নিজে এটা কৰ্মপন্থা ঠিক কৰি লৈ তাত জঁপিয়াই পৰে। নিজেই নিজৰ ভুল ত্ৰুটি শুধৰাই লয়। সুযোগৰ অপেক্ষাত ৰৈ নাথাকি নিজেই সুযোগ উলিয়াই লয়। ফলত তেওঁ জীৱনত দোপে টোপে উন্নতিৰ জখলা বগাই উধাই যাবলৈ সক্ষম হয়। তেওঁক কোনেও ধৰি ৰাখিব নোৱাৰে। এই সকলোবোৰ নিৰ্ভৰ কৰে আপোনাৰ মানসিকতাৰ ওপৰত। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।